স্কুল বুলি ওলাই গ'লোঁ আচলতে বহুত গৰম দিছে আচলতে সেইদিনা কালি সেইকাৰণে হাফ পেণ্ট পিন্ধি ওলাই গ'লোঁ তাৰপিছত বহুত বতাহ ইফালে বহুত বতাহ মাৰিলে আপোনালোকে গমেই পাব গছৰ পাতবিলাক হেৰি চাওক আকাশখন ডাৱৰীয়া হৈছে নিশা বহুত বতাহ মাৰে আবেলি বহুত বতাহ দিলে তাৰপিছত দেউতা আৰু মই গৈ আছোঁ তাৰপিছত বতাহ দি আছে আৰু গছৰ পাতবিলাক একদম সৰি সৰি গৈ আছে আমি এনেকুৱাকৈ গৈছোঁ যাই আমি চাপনীয়া তৰুণ সংঘ পালোঁ য'ত আমি গাড়ীত উঠোঁ ইয়াতে এখন ডাঙৰ বিহু ফাংচন হয় এইটো চাইডে ডিমু যায় লেফ্ট চাইডেদি আৰু ৰাইট চাইডেদি আমি ৰঙিয়া যাম আমি ৰাইট চাইডেদি যাম ৰাইট চাইডেদি আমি গৈছোঁ তাৰমানে বৰষুণ দিছে হঠাৎ বৰষুণ দিলে আমি এখন দোকানত বহিলোঁ বতাহ বৰষুণ দিলে মই বহুত তিতিলোঁ আচলতে বৰষুণত হঠাতে এটা ডাঙৰ বতাহ বৰষুণ মাৰি দিলে যাই থাকোঁতে দেখিছে আপোনালোকে ইমান ডাঙৰ বতাহ বৰষুণ চাওকচোন কেনেকুৱা ধৰণৰ বৰষুণ দিছে বতাহ বৰষুণ ডাঙৰ আমি দোকানত বহিলোঁ এতিয়া আমি ই ৰিক্সাত উঠিলোঁ এতিয়া আমি যাই আছোঁ ৰঙিয়াৰ বানপানী চাওক আপোনালোকে ৰঙিয়াত কেনেকুৱা বানপানী হৈছিল যোৱাকালি বৰষুণ যিহেতুকে দিছে বানপানী চাওকচোন অভাৰব্ৰিজৰ তলত কেনেকুৱা বানপানী তাৰপিছত বানপানী চাওক আপোনালোকে এইবাৰ আমি মুৰুৱাৰা পালোঁ মুৰুৱাৰা কোৱাদি আমি কাৱৰ বাহাৰ যোনটো লাইন আছে সোৱাদি আমি শুনি আহিছোঁ কাৱৰ বাহাৰ লাইনৰ কাষৰ লেফ্ট চাইডৰ ৰাস্তাটোৱেদি এতিয়া আমি গানৰ স্কুল আহি পালোঁ এতিয়া মই গান লিখিম ইমানটা আজিৰ ভিডিঅ' মই ইমানটা সমাপ্ত কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা কৰিছোঁ ধন্যবাদ জয় আই অসম